Hello everyone, তোমালোকে চাই আছা আমাৰ AU এডুকেশ্যন। নমস্কাৰ, মই আহমদুল্লাহ। যোৱা লেকচাৰত আমাৰ দুটা অংক বাকি ৰৈ আছিলে, অনুশীলনী 1.2। আজি সেইখিনি কভাৰ কৰিম। চোৱা, 2 নম্বৰ প্ৰশ্নটো বাকি আছিলে, প্ৰশ্নটো চোৱা। কৈছে চোৱা, সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে? যদি নহয়, তেনেহলে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা। আমি অখণ্ড সংখ্যা কাক বোলে আমি গম পাইছো আগৰ লেকচাৰত। যিবিলাকে গম পোৱা নাই, যিবিলাকে আগৰ লেকচাৰ চোৱা নাই, সেইবিলাক চাই আহা, বুজিছা? অখণ্ড সংখ্যা কাক বোলে? চোৱা, শূন্যক ধৰি আটাইবোৰ ধনাত্মক আৰু ঋণাত্মক সংখ্যাক একেলগে অখণ্ড সংখ্যা বুলি কোৱা হয়, বুজিছা? ইয়াত কৈছে ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে? নহয়। নহয়, তেনেহলে এটা সংখ্যাৰ উদাহৰণ দিয়া। চোৱা, সাপোজ √4, 4টো এটাতো অখণ্ড সংখ্যা হয় না নাই? হয়। 4ৰ বৰ্গমূল কিমান হ'ব? 2। আৰু এটা চোৱা 16টো এটা অখণ্ড সংখ্যা হয়, ইয়াৰ বৰ্গমূল কিমান হ'ব? ইয়াৰ বৰ্গমূল 4। আৰু এটা চোৱা 9টো এটা অখণ্ড সংখ্যা হয় না নাই? হয়। কিমান হ'ব? বৰ্গমূল কিমান হ'ব? 3। গতিকে এই সংখ্যাবোৰ কি অপৰিমেয় নেকি? নহয়, সেইকাৰণে নহয় লিখিছো। চোৱা, উদাহৰণ বা যেনে দিয়া, যেনে কি হ'ব? √16 = 4 হৈ গৈছে, বুজিছা? 1 মাৰ্কৰ আহিব, MCQত আহিব, ধুনীয়াকে লিখি দিবা। যদি কনসেপ্ট থাকে তেনেহলে একদম সহজতে কৰিব পাৰিবা, বুজিছা? এতিয়া চোৱা 3 নম্বৰ প্ৰশ্নটো। এই প্ৰশ্নটো তোমালোকৰ MCQত লগতে 5 মাৰ্কৰো আহিব পাৰে। গতিকে আমি কেনেকে সহজতে কৰিম চোৱা। প্ৰথমে প্ৰশ্নটো চোৱা, সংখ্যা ৰেখাত কিদৰে √5ক সূচিত কৰিব পাৰি দেখুৱা। প্ৰথমে আমি এটা সংখ্যা ৰেখা আঁকিছো, বুজিছা? আৰু এটা কথা চোৱা, আমি কি জানো যে √4 কিমান হয়? 2 হয়। হয় না নাই? হয়। তেনেহলে √5 কিমান হ'ব? চোৱাচোন, √5টো এই 2ৰ পৰা অকমান ডাঙৰ হ'ব না নাই? হ'ব। সেইকাৰণে আমি 0ৰ পৰা 2 লৈকে সমকোণী ত্ৰিভুজ আঁকিব লাগিব, বুজিছা? চোৱা, সমকোণী এটা ত্ৰিভুজ আঁকি লৈছো, আঁকিছো। এই বাহুটোৰ মাপ আমি কিমান দিছো? 2 একক। এই বাহুটোৰ মান আমি কিমান লৈছো? 2 একক। ইয়াৰ নাম দিছো কি? A, আৰু ইয়াৰ নাম দিছো কি? B। আৰু এইখিনি AB 1 একক বুলি ধৰি লৈছো, হা? এতিয়া চোৱা, যেহেতু এটা সমকোণী ত্ৰিভুজ হৈছে না নাই? হৈছে। ইয়াত চোৱা, ইয়াত কি লৈছো চোৱাচোন, কি লৈছো? OA কিমান? 2 একক হৈছে নাই? আৰু AB কিমান? 1 একক। লৈছো না নাই? লৈছো। এতিয়া চোৱা, আমি এইটোৰ মান উলিয়াব লাগে, বুজিছা? এইটোৰ মান কিহৰ মান? OBৰ মান উলিয়াব লাগে। কেনেকে উলিয়াম চোৱা, যেহেতু এটা OAB এটা কি সমকোণী ত্ৰিভুজ। চোৱা, পাইথাগোৰাছ উপপাদ্য মতে এই ত্ৰিভুজ, কোনটো ত্ৰিভুজ? OAB আমি কি ক'ব পাৰিম? চোৱা, OB = √, ক'ব পাৰিম না নাই? OA স্কয়াৰ প্লাস স্কয়াৰ ক'ব পাৰিম না নাই? পাৰিম। পাইথাগোৰাছে কি কয়? কৰ্ণ স্কয়াৰ = ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ, কয় না নাই? কয়। এতিয়া চোৱা, ইয়াত OR মান কিমান দিয়া আছে? 2 একক, হয় না নাই? হয়। আৰু AB ৰ মান কিমান দিয়া আছে? 1 একক, হয় না নাই? হয়। এতিয়া লিখি লোৱা, এইখিনি মুছি পাছত বাকিখিনি কৰাই দি আছো। এতিয়া চোৱা, কি হ'ব? OB কিমান হ'ব? OB কিমান হ'ব? 2 2 4, 2 স্কয়াৰ 4, 1 স্কয়াৰ 1, হ'ব না নাই?
ৰুট 5 হৈছে না নাই 4 যোগ 1 কিমান ৰুট 5 এইটোৰ মান কিমান পাইছো ৰুট 5 বুজিছা এতিয়া চোৱা কি কৰিবা যেহেতু আমি OB কিমান পাইছো ৰুট 5 পাই গৈছো এতিয়া এটা কাম কৰিবা কি কাম কৰিবা এতিয়া কম্পাছৰ সহায়ত O বিন্দুক কেন্দ্ৰ কৰি OB ব্যাসাৰ্ধ হিচাপে লৈ এটা বৃত্তচাপ আঁকিবা এই বৃত্তচাপটোৱে সংখ্যা ৰেখাত সাপোজ এই বিন্দুটোত সাপোজ কি কে বিন্দুত সেট কৰিছে এই কে বিন্দুটোৱে হৈছে কি ৰুট 5 ৰ অৱস্থান বুজিছা মই লিখি দিও চোৱা এই কে বিন্দুটোৱে হৈছে ৰুট 5 ৰ অৱস্থান বুজিছা যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবা আৰু লগৰবোৰৰ মাজত শেয়াৰ কৰিবা বুজিছা আজিলৈ ইমান টাটা বাই বাই